হৈছে বয়স? কিমানমান বয়স হৈছে? সকলোকে স্বাগতম জনালোঁ। এই মুহূৰ্তত এটি সংবাদ দিবলৈ ওলাইছোঁ আপোনালোকৰ মাজলৈ। ধূপধাৰা আৰক্ষীৰ বদান্যতা। দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ দিনাই ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চুচুৰি হোৱা এগৰাকী ৭০ বছৰ ঊৰ্ধৰ অসহায় নিথৰুৱা বৃদ্ধক সহায়ৰ হাত আগবঢ়ালে ধূপধাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ইমদাদুল হুছেইন আৰু উপ পৰিদৰ্শক মণ্টু বৰাই। এক কৰুণ দৃশ্য। জীৱনৰ অন্তিম বেলাত এই বৃদ্ধগৰাকীয়ে এনেদৰে চুচুৰি ঘূৰি ফুৰিছে। মাজে মাজে তেওঁ ক্ষোভিত হৈছে, আকৰগোজ হৈ পৰিছে। কিহৰ বাবে তেওঁ নিজেই নেজানে। নাম হেনো লক্ষণ ৰাভা, ঘৰ টিকিৰিগিল্লাত। পৰিয়াল বুলি ক'বলৈ কোনো নাই যদিও ভতিজাক আছে। প্ৰথমে তেওঁক প্ৰত্যক্ষ কৰি সোধপোছ কৰাৰ পিছত ঘৰলৈ পঠিয়াই দিয়াৰ কথা ধূপধাৰা আৰক্ষীয়ে কয় যদিও তেওঁৰ আকৰগোজ মনোভাৱৰ বাবে দুধনৈলৈ যাব বুলি কোৱাত কিছু টকা পইচাৰে সহায় কৰি তেওঁক গাড়ীৰে দুধনৈলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰা হয়।